আইও মৰি যাওঁ দিনটো কাম কৰি ভাগৰি গলোগে দেই ঘৰৰ মানুহ এটাই কাম এটা নকৰে মই অকলে কৰিব লাগিব সৈয়া একদম ৰ'দালি ঘৰ দুজনী বোৱাৰী একদম চটক ইফালে পৰা সিফালে কাম কৰি ফুৰিছে আইও জ্বলি ফুৰিছোঁ গোটেই জ্বলি ফুৰিছোঁ মই তাহাঁতক এনেও উন্নতি হোৱা দেখিব নোৱাৰো সেই ডাঙৰলৈ ইমান চিঠি পত্ৰ দিলোঁ জহনীয়া এটা কাণ খান নকৰিলে মই বাৰু ইমান ধুনীয়া ছোৱালীজনী থাকোঁতে সেইজনী লেলি চেপেটি ক'ৰপৰা নো আনিলে যাম দুখামান লগাই থৈ আহিমগৈ অকণমান তয়ামৰ ৰণ এখোনা চাবলৈ মোৰো মন যায় নহয় এই ফুচি থাকোঁতে গাঁৱত খুলচুলখন লাগিবই লাগিব তেতিয়াহে আকৌ ভাল লাগিব এনেই অহা নাই না মা ঘৰত দুদিন খাম 3 দিন লগাম বোৱাৰী অ' ৰাম ভাতকেইটা খালোঁ হৰ হা ভাজিও এসোপা বনাইছ আৰু দেই নিমখ পেকেটটো গোটেইটো দিলি যেন পাইছোঁ আনিছোঁ বুলিয়ে নিমখ সোপা দিন দিবি হা ইমান নিমখ নাখাই দেই প্ৰেছাৰ হৈ মৰিব এনে হাই প্ৰেছাৰ মোৰ ঐ ডাঙৰ বোৱাৰী ভাজি কোনে বনাইছিলে অ' ভাজি আমাৰ সৰুবাই বনাইছিলে তাই নিমখৰ পেকেট গোটেইটো দিলে নি জানো মই বাই ভাজি বনোৱা নাই নহয় হা নিমখৰ পেকেট গোটেই দিলে খাব পৰা নাই দেই একদম খাব পৰা নাই পানী ঢালি থৈ আহিছোঁ এটা দি দেগে তাইক খাবলৈ দা এই বটাটো ল আৰু সেই গিয়ে ক'লে গ'ল হাজিৰা কৰিবলৈ গৈছে ক'ৰবাত হাজিৰা কৰিবলৈ গৈছে হাজিৰা কৰি অনা পইচাখন এটকাও দিয়াহি নাই মোক হা তাহঁতৰ বিয়া পাতি আনিব পৰা কোনেও এটকা এটা নিদিয়া হ'ল দেই আগতে যি আনি দিয়ে মোকে কৈ থাকে সৰুবাইকো ক'ব আকৌ তাইতো মানুহটো কোম্পানীত আছেগে তাইতো দিব পাৰে তাইতো একো এটা নিদিয়ে তাইও সুদাজনী নহয় এতিয়া কাম এটা কৰিব লাগিব মই ভাবিছোঁ আৰু এসপ্তাহ এজনীয়ে বজাৰ কৰিব লাগিব সেইটোকে কৰক নহ'লে ময়ে আনি মোৰ মতাতে কিমান হাজিৰা কৰে মোৰ মতাতে হাজিৰা কৰি আনি খুৱাই থাকিবই নোৱাৰে নহয় কিমান হৈছে বুজি পাই ক'ব সেই এসপ্তাহৰ বজাৰ তাই কৰিব এসপ্তাহৰ বজাৰ মই কৰিম বুলি নহ'লে মই কৈ দিম সৌজনী পঠিয়াই দে যা মই মাতিছোঁ বুলি কওঁ শাহুৱেকৰ দায়িত্ব চবৰে আছে অকল মোৰ ওপৰতে নাই নহয় মুখ চলাবলৈ নাহিবি দেই ইমান মুখ চলাবলৈ নাহিবি বেলেগ কৰি দিম তেতিয়া খাবি সৌবাৰী একদম মানুহটো ক'লো বোলো সেই ফোনৰ ষ্টেণ্ডডাল বোলো সেই আনিবলৈ পইচা 300 দিবচোন নাই নিদিয়ে একদম বোলে অদৰকাৰী বস্তু কিনিবলৈ মই পইচা দিব নোৱাৰোঁ এতিয়া মই সেই স্কুটিখনত থৈ পেলাই ৰিলচ বনাবলগীয়া হৈছে আমাৰ এই ডাঙৰজনীও কম নহয় একদম আজিকালি মই ৰিলচ বনাবলৈ সময় নোপোৱা হৈছোঁ হেও মই অহা পৰা একদম ভাতৰ ওচৰত একদম মোক দিলে অল্প এই একদম বেলেগ চালু বস্তু আছে দেখিবলৈ সেয়া কৰিয়ে এই অল্প চালু নহয় মই আজি সেইকাৰণে নিমখ এপাত ঢালি দিলোঁ নহয় ভাজি পাতে গম পাব কি হৈছে আৰু এতিয়া নিমখ চোকা হ'লেও খাবই লাগিব নিমখ কম হ'লেও খাব লাগিব দেখা নাই নি মই ভাল কামবোৰ কৰিছা দেই মাজনী সতি হাতিছি তই আকৌ হেবাক বনাইছে নে আপুনি মৰতখনত ক মাছ ধৰিবলৈ আহিছে মাছ ধৰিলোগে ধৰি মেলি ঘৰলৈ আহিছোঁ পালে নাই পালো মই মাছ কেইটামান দি থৈ কবি আৰু হ'ব আহিব আৰু ৰিলচটো এতিয়া নবনাওঁ অকণমান সেই সন্ধিয়া সময়তহে বনাব লাগিব আপলোড দিব লাগিব বহুত দিন দিয়া নাই যাওঁ ছাগলী গোটেই সোপা মেলি দিলে তই ইয়াত কি কৰি আছ এইখিনিতে ৰৈ আছিলো হেৰি এইটো কি বুলি কয় ফুচি খুঁজে মাছ দিবলৈ আহিব নো দেই কৈ গৈছেহি তই সেই ফুচি খুঁয়ে মাছ দিবলৈ আহিব মই তোক মাছ কাকৰ কথা সুধিবলৈ অহা নাই নহয় তই সেই তোৰ লগত বহুত কথা আছে মই অথনিৰ পৰা ঘৰত চিঞৰি আছো তই যে ইয়াত আহি পিনে সোমাই আছহি ইমান ৰ'দ ভিতৰত ইমান গৰম মই বোলো পিছফালে অকণ চাহ ইয়াতে সেইকাৰণে ৰৈ আছো চাহত ৰৈ আছ পৃথিৱীখনে গৰম আৰু তোলেহে আহিলে কৈছে পাই আপুনি বৰ বেয়া পাব তেনে কথা ক'লে একদম ভিতৰলৈ তোৰ লগত কথা আছে ব'লক আইঐ মৰি যাওঁ ৰ'দালি ঘৰত আজি কত দিন অহা নাই সেই দনখনে লগাৰ পৰা মাত বুলেই নাই নহয় আজি বোলো মাছকেইটা দিয়া আছিলে মাছ খা লগাই থৈ আহোঁগৈ কথা খাও লগোৱা হ'ব কিনো জানো বোৱাৰী আনিলে এজনী আইঐ জহনীয়াটো আকৌ মোক অনাহেঁতেন মই জহনীয়াটোক কিমান খোৱালোহেঁতেন জহনীয়া একদম মাছৰ উভয় নদীকে খোৱালোহেঁতেন শাকে পাচলে গোটেইখন খোৱালোহেঁতেন মোক নানিলেহে মইহে মানুহজনীক সি মোক চিলেকশ্যন নকৰিলে মাছকেইটা দি থৈ আহোঁগৈ চিনাকিটো হৈ থৈ আহোঁগৈ ভালকৈ সেই সৰুজনীৰ লগত আইঅ কিনো পোকৰ মোৰ নোচোৱাইছে এইট ডে মাৰিছে পাঁচ নহয় পোকৰ নোচোৱাইছে গা নোচোৱাইছে চি আমাৰ গাৰ মাজত এইবোৰ ভাল নালাগে দেই যাওঁ ৰেডালি ভাল হৈছে পাই মা আপুনি একদম মানুহজনী গাতে হাৰিছে পাই লাজ লগা নাই হা এইখিনি চকীখনত ভৰি ওপৰত ভৰি তুলি বহি আছো শাহুৱে ঘৰ সাৰি আছো ভাত চাত একদম এতিয়া মই একদম এটা কথা একদম ভালদৰে কৈ দিছো ডাঙৰজনী এসপ্তাহ বজাৰ কৰিব ঘৰ চলিবলৈ এসপ্তাহ তই বজাৰ কৰিব লাগিব আদেশ দিছো এই আদেশ যদি তহঁতি লংঘন কৰ তেতিয়া আকৌ মোৰ ৰুদ্ৰমূৰ্তি দেখিবলৈ হ'লে গম পাই যাবি একদম গাতে কোবাইছে ধূলি লাগিছে গাত লগাটো কি মই সন্ধিয়াই দিম একদম ভিতৰলৈ যা সেইজনী কোনোবা এজনী আহিছে কি হ'ল একদম ৰাতিপুৱা যে গোটেই মহাৰণ চিঞৰ বাখৰ লগাই আছ একো মহাৰণ নহয় বোৱাৰীকেইজনীৰ লগত কথাকে পাতি আছো হয় নি মই ক'ৰবাত বোলো বম ফুটিলে নেকি তাহাঁতৰ কথা আলোচনা হৈছে সেইবুলি আহিছিলো কি আনিলি বোলো আহি নৈ পাই মাছ ধৰিছিলো গম পা নে মই বোলো মাছ কেইটামান দি থৈ আনিছিলো পাতে খাব পাৰিবি মোৱা মাছ বহুত দিন খোৱা নাই নহয় গম পাইছ একদম একদম পাতত দি খাব লাগিব গম পা নে পাতত দি খাবি কিমান ভাল লাগে পাতত দি খাই পেলাই এইকেইটা লৈ যাচোন মই ইয়া শুনচোন কথা এটা ক
বহুত দিন ওচৰলৈ যোৱা নাই গম পা নে মই একেবাৰে গুচি আহিলো নহয় গম পা কিমান অত্যাচাৰ মোক কিমান পিতাই বুলি আহিছ হয় তেনেকুৱা দেখা যেন নালাগে সেই নিবুকা গৰু গু খোৱা যাম বুলি যে কয় সেই দহনীয়াটোকে কয় আগতে মোক কিমান ফুচুৰাই নিলে চা মই ভবা নাই নহয় মোক একদম কলে ONGC চাকৰি কওঁ গম পা নাই এতিয়া ONGC নকৰে নি ONGC কৰে পাৱাৰ টিলাৰ চলাই আমাৰ ঘৰ লুকা ONGC একদম ৰিগত কৰে আমাৰ পথাৰত কৰে পিছে সেই তই এতিয়া যে গৈছিলি সেইটো এতিয়া কেই নম্বৰটো এতিয়া 1 2 3 4 নম্বৰ নহয় 3 নম্বৰ এতিয়া যোৱাটো 3 নম্বৰ 3 নম্বৰ এতিয়া 4 নম্বৰটো সেই নৈচুকাহে হয় নৈচুকা তুখেছ 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 কিন্তু আমাৰ বুঢ়াৰ লগত ভাং খাবলৈ আহি থাকে নহয় তুখেছকে পতা এতিয়া তুখেছল যাম মই আকৌ সেইটো ওচৰত গৈ পেলাই হালোৱাই চাই মাৰ খাবলৈ নাই আৰু কথা এটা কওঁ শুন চোৱাতে সেই বুঢ়াৰীক অকণমান চকু কাণ দিবি গম পা নে সেই পাছফালে গৈ পেলাই পোকৰ মূৰ নচুৱাই আছিলো আমাৰ বুঢ়াৰী ইমান বেয়া দেখিছে কিবা হেনো চিনেমা বনাইছে চিনেমা বনোৱা নাই দেই চিনেমা বনোৱা নাই মোবাইলে যেতিয়া লৰাই পাব তোৰ বোৱাৰী কাইলৈ পখিলে হাঁহিব সমাজখনৰ আগত চকু উলিয়াব নোৱাৰা হবি আকৌ দেই একদম পাছফালে গৈ ঢাপটোৰ ওচৰত কি কৰিছে তাইহে জানে বা মুখ খনিকটি বিকটি কৰিছে বা পোকৰটো নোচোৱাইছে বা চকুকেইটা ইচ্ছা বিচাৰ কৰিছে সেইবোৰ কৰি ফুৰিছে পাই এইবোৰ চকু কাণ দিবি কাইলৈ পখিলে আকৌ বেলেগ এটালৈ গুচি গ'লে বদনামত পৰিবি সেইবোৰ কি কথা ক'বলৈ আহিছ ধৰিব নোৱাৰা নহয় তা বোৱাৰী অকণমান চতৰ পাতে চকু কাণ দিবি মই বেছি নকওঁ মই যাওঁ দেই মই চাম বাৰু আকৌ শুনচোন হেৰি কৰিবিচোন গধূলিকে আমাৰ ঘৰলৈ এপাক যাবি কিবা পাতিছা নি মোৰ ফাৰ্ষ্ট লভাৰটো চাই আহিবি বুঢ়াৰ লগত ভাং খাবলৈ আহিব দেই দেখি 1 2 3টালৈকে গৈ লৈ আকৌ এতিয়া ভাং খোৱাটোৰ লগত আকৌ তাৰ হেনো প্ৰথম লভাৰটো চাই আহিব লাগে তাকেতো সৰু বোৱাৰীজনী ভিতৰত নাথাকে ঠিক কৰিব লাগিব বোৱাৰী নব হেৰি নহয় আমাৰ আকৌ সেই মাজনী ইমান ভাল নহয় আকৌ কিহতনো বেয়া দেখিলা মানে মই অত বছৰে এজনী শাহুৰ লগতে খালো আকৌ অত অৱস্থাই খালা মানে উঠনি মোক যেনেকেহে সূতাটো একদম গদা ঘূৰা দি ঘূৰালে মই কিন্তু আকৌ এই আমাৰ মা ভাগৰ মতি গতিবোৰ ভাল দেখা নাই এইবোৰ কোনোবাই কিবা লগাইছে গম পাইছে নে মাজনী আগতে এনেকুৱা নাছিলে আকৌ তই কাম বন নকৰি একদম ভিতৰত সোমাই মহাৰাণী হৈ খাইছ খালে ডাঙৰজনীকো কথা লগাই বেয়া কৰি পেলাই আমি কথা লগাই নাই আমি কথাহে পাতি আছো বেয়া কৰি পেলাই আহিলি মই সৰু ছোৱালী নহয় নহয় লোকৰ কথা শুনিবলৈ এইফালে বুলি কৈছো নহয় দুজনী এইফালে আঠুকা বুলি কৈছে নহয় শাহুৱেকে বোৱাৰীক দেখুৱাই যাধু কাণ দুখন হাত দুখন দে আপুনি কাণত ধৰিছে নি আমাক নাই ধৰা নহয় কেলে ধৰা নহয় এইটো শাহুৱেকে দেখুৱাই যাধু জানো আপুনি কি কৈছে আপুনি আজি দিনৰ ভাজি নিমখ কোনে ভাজি বেছিকে দিছিলি ভাজি তইহে বনাইছিলি মই নাই বনাব কাটি নিমখৰ পেকেটটো গোটেইটো দিলি নি তই এই মাহত সেই আলু 1 কেজি আনিলি কি হবা আলু দাম ঢেৰ বহুত হ'ল আলু দাম হেৰি হলে আলু নহলে নহব নহয় আপুনি খাবলৈ পাইছে নহয় আপুনি কিনাবোৰহে গম পায় কিমান দাম দুইজনী কথা মোক ফুচিয়ে কৈছে নহয় তই পিছফালে কিহৰ পোকৰ মোৰ আচল চুৰ ধৰা পৰিলে এইখন ঘৰত খাবলৈ হলে একদম চিধা হৈ থাকিবি নহলে ইয়াৰ পৰা ওলাব লাগিব নহলে দুইজনী ঠেং কাটি মই সেই নদীত চাই দিম কেতিয়া আচল চুৰ ধৰা পৰিলে ভাঙিলে এতিয়াহে আমাৰ ঘৰ ভাঙিবলৈ আহিছে নিজৰ সংসাৰখন ভাঙিলি এতিয়াহে আমাৰ ঘৰখন ভাঙিবলৈ গৈছে যে আপুনি আপুনি মা আগৰ ৰিলচ বনোৱাৰ কথা লগাইছে মই ৰিলচ বনাই পকৰ নচোৱা হে মোৰ নচোৱা সেইটো মোৰ কথা হে আপোনাৰ সেইবোৰ লগাই পেলাই গৃহকণ্ড লগাবলৈ দৰকাৰ নাই নহয় গৃহকণ্ড লগা নাই সঁচা কথা কৈছো মোৰ নচোৱা দেখিছিলো কাৰণে মই পকৰ নচোৱা মই মোৰ নচোৱা সেইটো মোৰ কথা নাজানে কি কয় নব তহঁতি দুইজনে একদম অভিমন্যুক বেৰি ধৰি ধৰিছে যে একদম দাৰুকাই জেৰা কৰাদি কৰিছে যে তাৰমানে কালি খানি ৰূপটো মইহে ভাল পাইছিলো